একাগ্ৰতা, আত্মবিশ্বাস আৰু জেদ অসম্ভৱক সম্ভৱ কৰি দেখুৱালে মীনাক্ষী দাসে। इश्क ही मेरा रब है, इश्क ही मेरी हर खुशी, इश्क ही मेरे ख्वाब है। অকলেই বাইকেৰে 64খন দেশ ভ্ৰমণ কৰি স্বগৃহত মীনাক্ষী গুৱাহাটীত উপস্থিত হৈ এবছৰৰ অন্তত জীয়ৰীক লগ পাই আৱেগিক হৈ পৰিল মীনাক্ষী। কেতিয়াও বিদেশ ভ্ৰমণ নকৰা মহিলাগৰাকী প্ৰায় এবছৰৰ পূৰ্বে স্বামী আৰু একমাত্ৰ জীয়ৰী আৰু পৰিয়ালক এৰি ওলাই গৈছিল এটা সপোন পূৰণৰ বাবে। আৰু সেই লক্ষ্য সফল কৰি অসম পালেহি মীনাক্ষী। চেলেঞ্জেছ বহুত আছিলে, মানে এইটো এটা জেদ আছিলে আচলতে যে নহ'ব, বহুতে কৈছিলে ইম্পচিবল, ভিজা হ'বই নোৱাৰে তেনেকুৱা। ইভেন ট্ৰেভেল এজেণ্টবিলাকে কৈছিলে ইটছ নট পচিবল টু গেট অল দোজ ভিজাছ। মই লাইফৰ ফাৰ্ষ্ট টাইম এনেকৈ বাহিৰত ওলাই গৈছোঁ, মই কেতিয়াও বাহিৰত ওলাই যোৱা নাই। মীনাক্ষীৰ সন্মুখত আছিল বহু প্ৰত্যাহ্বান, হাতত নাছিল পৰ্যাপ্ত ধন, তথাপি মীনাক্ষী থমকি ৰোৱা নাছিল। এজ এন এক্সাম্পল কওক যে মীনাক্ষীয়ে যদি পাৰিছে, কাৰণ বহুত ৰিজন আছে, পইচা নাই ফাৰ্ষ্ট অফ অল, এই তাই পইচা আছে কাৰণে গৈছে, নাই মোৰ পইচা। তাৰপিছত কোনে কয় তাই চাগে বিয়া চিয়া হোৱা নাই, ঘৰ ফেমিলি নাই চাগে, আছে ফেমিলি, এই চাকৰি তাকৰি নকৰে চাগে, মই জব কৰোঁ, কাম এৰি গৈছোঁ। চ' চব বস্তু থকাৰ পিছত তাৰপিছত আই এম 42 years old, মোৰ বয়সো হৈছে, মই য়াং ছোৱালী নহয়। চ' এই বস্তুবোৰ এক্সকিউজ হিচাপে ল'ব নালাগে, ওলাই যাব লাগে। মীনাক্ষী আজি কৈ গ'ল যাত্ৰাৰ সময়ত লাভ কৰা ৰোমাঞ্চকৰ আৰু ভয়ংকৰ বহু অভিজ্ঞতাৰ কথা। সেই ট্ৰাকবোৰ যেতিয়া মোৰ ওচৰেদি গুচি যায়, মোৰ বাইকখন কপাই থৈ যায়, কাৰণ মোৰ বাইকত আপোনালোকে দেখিব পাৰিছে বহুত লাগেজ আছে আৰু ইটছ জাষ্ট 400cc। চ' তেনেকুৱা এক্সপিৰিয়েঞ্চ লাইফত ফাৰ্ষ্ট টাইম হৈছে। মই বাইক চলাই আছোঁ চিধা, বাট বাইক গুচি গৈছে এনেকৈ শ্লাইড হৈ লেফ্ট চাইডে ৰাইট চাইডে। মই ভাবিলোঁ মইতো শেষ, এতিয়া ডেজাৰ্টত যদি পৰোঁ মই ফিনিছ। চ' তেনেকুৱা চাৰ্কামষ্টেঞ্চেছত বাইক চলাইছোঁ, চিঞৰিছোঁ, বহুত প্ৰে কৰিছোঁ, চিঞৰিছোঁ, কান্দিছোঁ। লগতে উল্লেখ কৰিলে বিদেশত আপোন মানুহবোৰে আগবঢ়োৱা সহায়ৰ কথা। ইমানেই নহয়, বহু দেশত অচিনাকি ব্যক্তিও সহায় কৰিছিল মীনাক্ষীক। নভবাকৈ অৰ্থ সংকটত পৰা মীনাক্ষীক সহায় কৰিছিল বিদেশৰ বহু লোকে। মই ক'ৰ পৰা $4,000 পাম এনেকৈ ডিছকাছ কৰি আছিলোঁ জাষ্ট। তেওঁ ক'লে এক কাম কৰতে, চাম ইণ্ডিয়ান আৰ দেৰ ইন চাইনা, বহুত আগৰ পৰা চাইনাত আছে, আমাৰ ইণ্ডিয়ান কেইজনীমান আছে, মই কৈ চাওঁচোন কিজানি কোনোবা স্পনচাৰ ওলাব। আপোনালোকে বিশ্বাস কৰিব, উইদিন 3 days, জাষ্ট 3 দিন লাগিছে, মোৰ ইণ্ডিয়ান একাউণ্টত পইচা আহি গৈছে। সেই মানুহখিনিক মই নাজানো, মই নামো নাজানো, জাষ্ট এটাই ইম'শ্যন আছিলে যে ইণ্ডিয়ান, কোন জাতি হয় কি হয় একো নাজানো। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত এইদৰে মীনাক্ষীয়ে কৈ গ'ল এটাৰ পাছত আন এটা ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা। ইমানেই নহয়, মীনাক্ষীয়ে পিন্ধি অহা বুটযোৰৰো আছে এটা হৃদয়স্পৰ্শী কাহিনী। বয়সস্থ মানুহ এজন, হি ইজ দ্য অ'নাৰ অফ বিগ হাৰ্লে ডেভিডছন শ্ব'ৰুম, পলাৰিছ শ্ব'ৰুম এণ্ড KTM শ্ব'ৰুম। মই জনা নাছিলোঁ তেওঁ অ'নাৰ হয় বুলি, মই ভাবিছিলোঁ হোষ্ট হয়, বাট আই ছেড হোৱাট? হি ছেড আই নিড ইয়'ৰ বুট। মই কৈছোঁ মোৰ বুটযোৰ কি কৰিব? কৈছে আই নিড আ ছিগনেচাৰ অন ইয়'ৰ বুট এণ্ড আই উইল কিপ দেট বুট এজ এ ছুভিনিয়ৰ ইন মাই ক্লাব। তাৰ এগেইনষ্টত মই ভাবিছিলোঁ নতুন বুট এযোৰ কিনি দিব চাগে, ইমান ৰিচ, বাট এই বুটযোৰ গিফ্ট কৰিছে, কৈছে মোক ৰিকুৱেষ্ট কৰিছে যে প্লিজ কেন ইউ টেক মাই ৱাইফছ বুট। মই কৈছোঁ ৱাই? কাৰণ তেওঁৰ ৱাইফ কেঞ্চাৰ হৈ ঢুকাইছে, তেওঁৰ ৱাইফ নাই আৰু শ্বি ৱাজ এ ৰাইডাৰ। এনে বহু কাহিনী আৰু অভিজ্ঞতা বুকুত বান্ধি লক্ষ্যত উপনীত হৈ ঘূৰি আহিল মীনাক্ষী দাস। মহিলা সবলীকৰণৰ বাৰ্তাৰে এই যাত্ৰাত আৰম্ভ কৰা অসম জীয়ৰী মীনাক্ষী দাস এতিয়া বহুতৰ বাবে অনুপ্ৰেৰণা। ভিডিঅ' জাৰ্নেলিষ্ট চাৰ্জন মুছাহাৰীৰ সহযোগত প্ৰস্তুতি গগৈ ৰিপৰ্ট, প্ৰতিদিন টাইম।